এই কোভিড কালত তাতে অধিক কৰোনাৰ সংক্ৰমণ হোৱা শোণিতপুৰ জিলাৰ তেজপুৰত এতিয়াও এনেকুৱা এখন বিয়া হ'ব পাৰে বুলি আপুনি কল্পনা কৰিব পাৰেনে? এনে পৰিস্থিতিটো পাটৰ মুগাৰ কাপোৰ পিন্ধি এনেদৰে মুখত কোনো মাস্ক আদি নোহোৱাকৈ বিয়া খাবলৈ অহাৰ পৰিৱেশ এতিয়া তেজপুৰত আছে বুলি আপুনি ভাবেনে? কিন্তু নেভাবিলেও এইখন কালি হৈ যোৱা বেচেৰীয়া কনাইবৰা চুবুৰীৰ এখন জাকজমকীয়া বিয়া ঘৰৰ দৃশ্য। চাওক, কালি দিনৰ বুফে পদ্ধতিৰ অভ্যৰ্থনাৰ পৰা নিশা দৰা অহাৰ মুহূৰ্তলৈকে কৰোণা কালৰ এইখন বিয়া ঘৰৰ দৃশ্য। আচলতে কিমান কাণ্ডজ্ঞানহীন আৰু বেপৰোৱা মনোভাৱৰ হ'লে প্ৰতিদিনেই কৰোণাত ৪-৫জনকৈ লোকৰ মৃত্যু হৈ থকা, নিতৌ ২ শতাধিককৈ লোক আক্ৰান্ত হৈ থকা জিলাখনত এনেদৰে আয়োজন কৰিব পাৰে জাকজমকীয়া বিয়াৰ অভ্যৰ্থনা। স্বাভাৱিকতেই আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিব, বেচেৰীয়া কনাইবৰা চুবুৰীৰ কোন এই কইনাৰ পিতৃ মাতৃ? কইনাৰ পিতৃ কমল চন্দ্ৰ নাথ আৰু মাতৃ মাইতু দেৱী। আপুনি কেনেকৈ ভাবিব পাৰে এই হাল পিতৃ মাতৃ ইমান দায়িত্বহীন বুলি? কাৰণ কইনাগৰাকী পিতৃ কমল চন্দ্ৰ নাথ হ'ল এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মাতৃ মাইতু দেৱী হ'ল দেশৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ দলৰ শোণিতপুৰ জিলাৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী। সেয়েহে এনে দুগৰাকী সমাজৰ দায়িত্বপূৰ্ণ ব্যক্তিয়ে সম্পূৰ্ণ বেপৰোৱাভাৱে এনে এখন বিয়াৰ আয়োজন কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতেই কালি নিশা যোৰহাট তিতাবৰৰ পৰা বৰযাত্ৰী আহি পোৱাৰ পিছতেই এনেদৰে বিয়া ঘৰত উপস্থিত হৈ গৈ তেজপুৰ আৰক্ষী। বিয়াৰ এনে আয়োজনত হতভম্ব হৈ পৰিল খোদ আৰক্ষীৰ বিষয়া জোৱান। সাংবাদিকক আৰক্ষীয়ে এনেদৰে স্পষ্টভাৱেই ক'লে, এই বিয়াৰ অভ্যৰ্থনাৰ কোনো অনুমতি নোহোৱাৰ কথা। শুনক সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কি ক'লে উপস্থিত হোৱা আৰক্ষী বিষয়াই। আপোনালোকৰ লোকেল যিখন থানা, লোকেল থানা বা কিবা একো পাৰ্মিশ্যন দিয়া নাই, একো পাৰ্মিশ্যন দিয়া নাই, একো পাৰ্মিশ্যন দিয়া নাই। ভাইলেট কৰিছে, ভাইলেট কৰিছে, একো পাৰ্মিশ্যন দিয়া নাই, পাৰ্মিশ্যন লোৱা নাই একো। প্ৰটোকল মনা নাই, কোনো ধৰণৰ এটা কথা কওঁ যে এই বিয়াখন আজিকালিৰ পৰা ২০০-২৫০ মানুহ এতিয়াও দৰা ঘৰৰ মানুহ ইমান মানুহ আহিছে, আপোনালোক কিয় আহিব লগা? মানা নাই, তেওঁলোকে ৰভা দি বিয়া পাতিছে। আপোনালোকে কিবা পাৰ্মিশ্যন লৈছিলে নেকি? শেহতীয়াকৈ জানিব পৰা মতে সমগ্ৰ আইন উলংঘা কৰা বিষয়টোত আৰক্ষী অধীক্ষকগৰাকীয়ে গুৰুত্ব সহকাৰে লৈছে আৰু এই সংক্ৰান্তত ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে। তেজপুৰৰ পৰা অভিজিত দাসৰ ৰিপৰ্ট, গণতন্ত্ৰ অসম।